আজি আমি বনাম ৰঙালাও তৰকাৰী। মই কেৰাহীটো পাতি লৈছো, গৰম হৈছে। তেল দি দিছো। জালুক দি দিছো। পিঁয়াজ দি দিছো। লৰাই দিছো। আধা তেতেলী লোৱা নহৰু লৰাই দিছো। এতিয়া মই দিছো নিমখ আৰু হালধি দি লৰাই দিছো। কালাৰটো এতিয়া ধুনীয়া হৈ গৈছে। এতিয়া মই দি দিম পানী। মই পুৰা 1 মগ পানী দিছো আৰু দিম পানী আৰু আধা মগ দি দিছো। এতিয়া মই দি দিছো এই ইমানখিনি খাৰ। এতিয়া এইখিনি উতলি গ'ল। উতলি যোৱাৰ পিছত আমি এড কৰি দিম ৰঙালাও। ৰঙালাও মই এইটো জোখত কাটি লৈছোঁ। এইটো জোখত কাটিলে মই খাই ভাল পাওঁ। দি দিছোঁ গোটেইখিনি। লৰাই দিছোঁ অলপ। তাৰপিছত মই ঢাকি দিছোঁ। এতিয়া মই ইয়াতে আলু এড কৰি দিম। আলুটো ৰঙালাওৰ লগতো দিব পাৰি। অলপ চাইজটো সৰু সৰু কৰি দিছোঁ। এতিয়া প্ৰায় 5 মিনিটমান উতলিলে। এতিয়া মই তাত এড কৰি দিম মাছ ফ্ৰাই কৰি লৈছিলোঁ। ফ্ৰাই কৰা মাছখিনি তাত দি দিম। ৰঙালাওখিনি প্ৰায় সিজিছে। 5 মিনিটমান উতলোৱা হ'ল। তেতিয়া ৰঙালাওখিনি সিজিলে। তেতিয়া মই মাছখিনি এড কৰি দিওঁ। লৰাই দিছোঁ। অকণমান সিজিবলৈ দিম, প্ৰায় 2-3 মিনিটমান। 2 মিনিট হৈ গ'ল। এতিয়া মই তাত এড কৰি দিম অলপ জলকীয়া, শুকান গুড়ি জলকীয়া। এইবিলাক চব ঘৰতেই খুন্দা। আৰু অকণ জালুক। এইখিনি অলপ লাগি আছে তলত, সেইখিনি নাযায় বাৰু। অকণ জালুক, বেছি বেছি নহয়। এতিয়া মই এড কৰি দিম, মই কুটি লৈছোঁ মান ধনিয়াখিনি দি দিম। দি মই লৰাই দিছোঁ। ৰঙালাও প্ৰায় সিজিয়ে গৈছে। ভাঙি যোৱালৈ নথওঁ আৰু 2-3 মিনিটমান সিজাম। এতিয়া আমাৰ ৰঙালাওৰ তৰকাৰীখিনি প্ৰায় হৈ গৈছে। এনেকৈ চিম্পলকৈ বনাই খালে মোৰ ভাল লাগে। বেছি মা মছলা ইউজ কৰিলে মই ভাল নাপাওঁ। মই সদায় চিম্পলকৈ বনাই খাওঁ। যদি আপোনালোকে বিচাৰে তেন্তে ইয়াত বিলাহী আপোনালোকে দি ল'ব পাৰে। ৰঙালাওটো ধুনীয়াকৈ সিজিছে আৰু অলপ সিজিলে ই ভাগি যাব। আলু ধুনীয়াকৈ সিজিছে। আলু ধুনীয়াকৈ সিজা হৈ গ'ল। মাছখিনিও হৈ গৈছে।
এতিয়া হৈ গ'ল আপোনালোকে জুতি চাব আৰু হৈ গ'ল এয়া চাওক ৰঙালাও আলু আৰু মাছৰ তৰকাৰী বা জোল বুলি ক'ব পাৰে গৰমে গৰমে ভাতৰ লগত খাব খাই বহুত ভাল লাগে চিম্পল হয় স্বাস্থ্যৰ কাৰণেও বহুত ভাল হয়